বা কোনো এজনী চাওঁ 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 বা ধৰিবই পৰা নাই অ' যা সেইটো তাৰ লাজটো চা মোলে হ'ব যা ঐ পাগলী তই মোলে ইমান লাজ কৰিলে কেনেকৈ হ'ব হা তই এনেকৈ সদায় হাঁহি থকাটোৱে বিচাৰোঁ ই মোক তোৰ সুখেই মোৰ সুখ আৰু তোৰ সুখে দুখে মই তোৰ লগতে থাকিম সদায় অঁ হ'ব হ'ব আৰু কান্দিব নালাগে শুন মোৰ লগত থাকিলে সদায় হাঁহি থাকিব লাগিব হ'ব শুনচোন অঁ আজি মই এপাক ঘৰৰ পৰা আহোঁগৈ বুলি ভাবিছিলোঁ ঘৰলৈ কেলে কেলে মানে মই ঘৰটো অকণমান চাফা কৰি আহিম আকৌ বহুত দিন কৰা নাই নহয় অঁ আৰু মই যে আগতে যে কৰিছিলোঁ যে কেৰেলাৰ ৰঙালাওবিলাক অঁ সেইবিলাক ডাঙৰেই হ'ল চাগে গম পাৱনে তাকে আজি চাই মেলি অলপমান উঠাই আনিম এই বাইদেউহঁতৰ ঘৰে ঘৰে মই বহুত দিন দিয়াগে নাই নহয় নিদিলে এতিয়া বেয়াই পাব আগতেতো মোৰ পৰাহে লৈ থাকে তাহাঁতি তই মানে আকৌ বেপাৰী হবি আৰু কি কৰিম এতিয়া মই চা তই এতিয়া মোৰ পত্নী তই আগতে যি কাম কৰিছিলি আৰু গতিকে সেইবোৰ চব পাহৰি যা আৰু মই তোক এতিয়া সেইবোৰ কাম কৰিবলৈ দিব নোৱাৰোঁ কি কৰি থাকিম এতিয়া মই তই খাবি আৰু ধুনীয়াকৈ ঘৰত থাকিবি আৰু মাজে মাজে তোৰ হাতেৰে বনোৱা ধুনীয়া চাহ একাপ খুৱাই থাকিবি এই চেটো কানিয়াটো অকল খালি চাহৰ ধান্দা অঁ তোৰ হাতৰ চাহকাপ খাবলৈ পালে কিমান ভাল লাগে মইহে জানো হ'ব হ'ব কানিয়া ঐ কি কৰি আছ আহিলে নি তই অঁ এই পালোহি আজি ইমান সোনকালে আহিলে তই অঁ অহা কাৰণ আছে আকৌ কি কাৰণ অ এইটো চা কি আছে কি আছে আকৌ তোৰ খুলি চা জানো পাই তইহে জান দেই কি আনিছ চা খুলি ভালকৈ এইবোৰ কি আনিছ তই অভি কেনেকুৱা লাগিছে সেইটো ক ভাল লাগিছে সোণৰ নেকি সোণৰ বস্তুবোৰ তই কিয় আনিছ অভি খাৰু এইবোৰ তই মোলে ননা হলেও হয় চা মোৰ এদিন সপোন আছিল তোক পত্নী কৰি সোণাৰী ৰূপে হাঁহিৰে তোক উপচাই পেলাম মই কি দিব পাৰিছোঁ কি দিব নোৱাৰিছোঁ মই নাজানো কিন্তু তোক এনেকৈ সদায় মই সুখত ৰাখিবলৈ চেষ্টা কৰিম তোক পাই মই বহুত সুখী সঁচাকৈ অভি আৰু ময়ো যিমান পাৰোঁ তোক সদায় সুখত ৰাখিবলৈ চেষ্টা কৰিম ঠিক আছে হ'ব যা তই ভাত বনাকৈ যা মোক ভোক লাগিছে মই মাংস আনিছোঁ বনাকৈ যা ধুনীয়াকৈ হ'ব দে তই জুইকোৱা ধৰি থাকে যা মই নিজে ভাত বনামগৈ চিকু কোন আনা চা ধৰলে চা এই যে বন্ধ বা নাই নেকি ঘৰত বাৰু চিকু ৰ চাওঁ আঁতৰি দে চা দেখো মই খুলি লওঁ দেই চিকু এই ৰচোন তলা চলা মাৰি কিনি গ'ল বা ক'ত যাব পাৰিনো বা তলা মাৰি থৈ গৈছে নবৌ আমাৰ বাক দেখিছিলে নেকি তহঁতৰ বায়ে বিয়া হ'ল নহয় তই গমেই নাপাৱ নি ক'তনো গম পাবি চহৰৰ বিলাসিতা হাৰাই পালে আৰু আপুনি তেনেকৈ কিয় কৈছে যিটো দেখিছো সেইটোহে কৈছো আৰু হ'ব
এতিয়া কওক বা কলৈ বিয়া হৈছেনো আৰু কালৈ বিয়া হৈছে কওকচোন তইনো জানি কি কৰিবি বাই এজনীক যিমানহে দুখ দিলি আৰু বা কলৈ বিয়া হৈছে আপুনি সেইটো কওক সকাই চুকৰ কেলে খগেনৰ পুতেকলৈ বিয়া হ'ল তোৰ বায়ে হ'ব দে মই যাওঁ এতিয়া যা ইমান দিনে খবৰেই নাই এতিয়া বায়েকক বিচাৰি আহিছে অ বা বা ভণ্টি মাতটো নিচিনা লাগিছে যে তাই আহিছে নেকি আকৌ চাওঁচোন বাৰু ভণ্টি তই সঁচাকে আহিলি তোৰ মাতটো শুনিছিলো মই আকৌ বেলেগ কোনোবা বুলিহে কেনেকে ওলালি তোৰ ইয়াত হ'ব দে আহিলো আৰু বা তই মোক ক্ষমা কৰি দিবি মোক চাগে ভগৱানেও ক্ষমা নকৰিব মোৰ পাপৰ শাস্তি মই পামেই তাৰ বাবে মই সাজু আছো বা হ'ব দে আহিয়েতো আকৌ একো আৰম্ভ কৰিব নালাগে ভিতৰলৈ যাওঁ বৈ নহ'ব তই মোক এতিয়া ক তই মোক ক্ষমা কৰি দিবি নে দিয়া যদিহে দিয়ে তেতিয়াহে যাম মই ভিতৰলৈ দিছো তোক মই ক্ষমা কৰিছো পাগলী তই মোৰ একমাত্ৰ ভণ্টি নহয় জানো তই মোৰ জান তো গম পাৱনে নে সৰুৱে যিমানেই ভুল নকৰক কিয় ডাঙৰে কেতিয়াও বেয়া পাই নাথাকে বুজিলি আকৰি বৈ এতিয়া আমি ভিতৰলৈ যাওঁ এয়া কি এতিয়া দেখি ভাল লাগিছে বাঘ ভনীয়েকৰ যোৰা সদায় এনেকুৱাই হ'ব লাগে তেতিয়াহে আমাৰ ভাল লাগে কি কয় ৰাইজ বৈ আজি হাঁহে বাঁহে তিনিওটাই দকচি খাম আজি